এজন দয়ালু অভিনেতাৰ উদাৰ মনোভাৱ। অনুৰাগীৰ মৃত্যুৰ পিছত জীয়েকৰ শিক্ষাৰ দায়িত্বৰ লগতে পৰিয়ালৰ এজনক চাকৰিও এটা প্ৰদান কৰিব। আহক আমি জানো কোন এই দয়ালু অভিনেতা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদিহে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে আমি নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। দক্ষিণৰ জনপ্ৰিয় অভিনেতা ছুপাৰষ্টাৰ সূৰ্যাৰ সমগ্ৰ দেশতে যথেষ্ট অনুৰাগী আছে। তেওঁ সদায় তেওঁৰ অনুৰাগীসকলৰ সৈতে সম্পৰ্কত থাকে। শেহতীয়াকৈ সূৰ্যাই জানিব পাৰিলে যে তেওঁৰ এজন অনুৰাগীৰ মৃত্যু হৈছে। তেওঁ নিজৰ উদাৰ মনোভাৱক ৰখাব নোৱাৰিলে আৰু মৃত অনুৰাগীজনৰ ঘৰত উপস্থিত হ'ল। কেৱল এয়াই নহয়, সূৰ্যাই এতিয়া অনুৰাগীজনৰ পৰিয়ালৰ সকলো ধৰণৰ সহায় কৰাৰ সিদ্ধান্ত লৈছে। সূৰ্যাই দায়িত্ব লোৱা সেই পৰিয়ালটোৰ অনুৰাগীজনৰ নাম হৈছে জগদীশ, যি অভিনেতাজনৰ ফেন ক্লাবৰ সচিব আছিল। তেওঁ এক পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰে। যেতিয়াই সূৰ্যাই এই বিষয়ে জানিব পাৰিলে, তেওঁ জগদীশৰ পৰিয়ালক লগ কৰিবলৈ তেওঁৰ ঘৰত উপস্থিত হৈছিল। সূৰ্যাই জগদীশৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। বিশেষ প্ৰতিবেদন অনুসৰি সূৰ্যাই জগদীশৰ পত্নীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু লগতে কৈছে, মই আপোনাৰ জীয়ৰীৰ শিক্ষাৰ খৰচো বহন কৰিম। বৰ্তমান ছ'চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছে, য'ত দেখা গৈছে যে সূৰ্যাই তেওঁৰ অনুৰাগী জগদীশৰ ফটোত ফুলৰ মালা দি শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।